তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি এটা মই বেলেগ গ্ৰুপত আহিছোঁ কাৰণ মোৰ ভিডিঅ'ৰ ষ্টাৰ্টিংটো আজি বেলেগ এটা লুকছত দিলোঁ। মানে মই ক'ত কেতিয়া কেনেকৈ ইয়াতে আহি পালোঁ আপোনালোকক দেখাই আছোঁ, কাৰণ মোৰ নিজৰ ভিডিঅ'ৰ ষ্টাৰ্টিঙো নাই এণ্ডিঙো নাই। মই যি পাৰোঁ তাকে ক্লিপ লগাই দি আছোঁ। তো আমাৰ দাদা এতিয়া শেষ হৈ আছে, ভিডিঅ'ৰ কি নাই, মোৰ ষ্টাৰ্টিঙো নাই এণ্ডিঙো নাই। বাট আজি মই ষ্টাৰ্টিং দিছোঁ এইটো ড্ৰেছ, কাৰণ মোৰ লুকছটো চাব পাৰে আপোনালোকে। পূৰা চাউথৰ হিৰ' টাইপৰ লাগিছে। তাৰপিছত কমেণ্ট এটা দিব কেনেকুৱা লাগিছে। আলু অৰ্জুন টাইপৰ লাগিছে চাগে। দাদা আপুনি পিন্ধিব পৰা নাই যে? মই পিন্ধিব পৰা নাই বে, খুলি গ'ল। ভালকে পিন্ধি মই পিন্ধাই দিওঁ, খুলি দিয়ক। ঠিক আছে দে, আমি ধুনীয়া এটা ৰিজৰ্টত আছোঁ এইখনত। তো বলক ভিডিঅ'টোত কি কি হয় গোটেইখিনি চাব, লাষ্টত এটা এণ্ডিং দি দিম। বাকী মাজত উল্টা চিল্টা যি ক্লিপ হয় তাকে বিদ্যুৎ ইজ লাইক সো কুল। থেংক ইউ সো মাচ। দুটা ব্লগ ফালি দিছোঁ। Thank you so much. আপনার যোনটো Maza. কমেন্ট, Yes. আপনার যোনটো রিলসৰ ভিউজ, পাৰ্টি এটা দিব ব্ৰাদাৰ। দাদা আও আপনি খাব লাগব ব্ৰাদাৰ। খাম, এক পিস ব্ৰাদাৰ। খাম, তুমি খাব, আপনি please. আহিব লাগব। তুমি খোৱা প্লিজ খাম এক প্লিজ গম পাইছো মই আহি আছো এক ছেকেণ্ড ক'ত যাবি? যাম আৰু ৰুমডাল পাই মই হেডফোনডাল থৈছো ঠিক আছে মই যাম ৰখি আছোঁ। KFC এইবিলাক চব KFC অৰ্ডাৰ কৰিছোঁ। কি কি আহিছে গম নাপাওঁ। বাৰ্গাৰ আহিছে, বাৰ্গাৰটো মই খাম দিয়ক। বহুত দিন মানে KFC খাই পোৱা নাই হা। আপুনি কি কি অৰ্ডাৰ দিছিল নো কলদা? কলদা কি কি অৰ্ডাৰ দিছিল আপুনি? ছাৰ মই এটা মিল দিছিলোঁ, এটা খাব লাগব আপুনি হা। দুখ পালে। মই পালোঁ বাৰু। চৌধুৰী পপকৰ্ণ এটা। ইমান বেয়া বনাইছিল। ভালে লাগছে চৌধুৰী পপকৰ্ণ পপকৰ্ণ প্লিজ। বাৰ্গাৰ দুটা দিছিলোঁ, এটা মোৰ ভাল লগা নাই দিয়ক। ভাল লগা নাই ন। খাওকচোন খাওক কেনেকুৱা লাগছে খাওক। বাৰ্গাৰটো ঠিক আছে, বাৰ্গাৰ ঠিকে ন? খাওক। থেংক ইউ। বাৰ্গাৰ ইজ গুড। থেংক ইউ। খাই যাওক খাই যাওক। কি খাইছ তুমি আৰে মোৰ পৰা এক কামত আপুনি খাওকচোন। ঠিকে আছে ব্ৰাদাৰ। আপুনি KFC খাই পাইছেনে? নে জীৱনত আজি ফাৰ্ষ্ট? লাষ্ট পাইছে ব্ৰাদাৰ। ইমান এটা হেণ্ডচাম হাই দিব পাৰকচোন। কমেণ্ট কিন্তু আহিছে ব্ৰাদাৰ আপোনাৰ। কি কোৱা আমি আহি পালোঁ মীনাক্ষী মন্দিৰ। তো ভাবিলোঁ এবাৰ দেখাই দিওঁ মন্দিৰটো আপোনালোকক। বহুত ডাঙৰ মন্দিৰ, চাৰিটা কনষ্ট্ৰাকশ্যন চলি আছে। এইটো চাব পাৰে, বিৰাট ডাঙৰ মন্দিৰ দিয়ক গাইছ। কি ক'ম আৰু ৰাতি আমি গৈ পাম কেৰেলা ফাইনেলি। ৰাতি নাৱত থাকি অ' কলিতা এটা ফটো মাৰি দিব নেকি? ফটো মাৰি এটা দিব নেকি বাৰু? বহুত বেছি ভয় কৰে মই বোলে বেয়া গাড়ী চলাওঁ। মই বহুত ভাল গাড়ী চলাওঁ। তো যে মই অলপ বুঢ়াক গাড়ী চলোৱা দেখাম। বুঢ়া, আৰ ইউ ৰেডি টু হেভ চাম গুড ড্ৰাইভিং স্কিলছ? বুঢ়া কওঁ তুমি বোলে আৰু সেইও মাৰা ড্ৰিফ নে ড্ৰিফ মাৰি দিওঁ নেকি এটা? বুলি ক'ত যাব আপুনি? নাই ছাৰ উঠকচোন, বহুত ইম্পৰ্টেণ্ট, এই বহুত ডাঙৰ কথা। ফাইনেলি বুঢ়া গাড়ীত নবহে, দৌৰি দৌৰি যাব কেৰেলালৈকে। তো মই গাড়ী চলাই আছিলো আৰু ডিম্পুৰে গাড়ী কিয় কণ্টেণ্ট কৰিছে? কিয় ভিডিঅ'ত ধৰিল? আজি 6 নম্বৰ দিন গমেই পৰা আজি 6 নম্বৰ দিন বে গম পোৱা নাই। গমেই নাপালোঁ কেনেকৈ নম্বৰ দিন। 6 নম্বৰ দিন কেৰেলা পাই গলো। মা দেউতা আৰু ৰাইজ আমি পাই গলো কেৰেলা। देख माँ ये मैंने क्या कर दिया। देख माँ तेरा बेटा भी आम इंसान रहा। तेरा बेटा अब आम इंसान। वो ड्राइवर बन गया। हाँ? वो ड्राइवर। ফাইনেলি উই আৰ ইন কেৰেলা। তো একদম কি ধুনীয়া এটা জেগাত ৰখিছোঁ। তো বঢ়িয়াকৈ চাৰিওফালে নাৰিকলৰ গাছ। ইয়াত মানে নাৰিকলৰ চাইজ কেইটা অলপ একদম পূৰা বেলেগ বেলেগ। তো কেনেকুৱা ধুনীয়া লাগিছে জেগাটো চাওক। তাৰপিছত আমি আহি পালোঁ কিন্তু ছাৰ দিয়ক 5জন। বাপৰে বাপ, ভাবছিল না কেতিয়াবা কেৰেলা আহি পাম বুলি এনেকৈ। ফুৰ্তিত এটা ডাইৰেক্ট দিয়ক। 1 2 3 বাটাৰ মিল্ক দিছে বোলে। বাটাৰ মিল্কটো কেনেকৈ বনায়? নৰ্মেল মানে নৰ্মেল আৰু বস্তু দি নবনায়, ইমান খানা খাই তথাপি আপোনাৰ মানে পেট নভৰে নেকি? ইমান খানা খাই তথাপি পেট নভৰে? আই লাভ ফুড। আমাৰ এই ভাৰ্গৱ দাদাক এটা ফোন কৰি ল'ব। সি মানে দিনতে গাড়ীতে বহি থাকে। তো এনেকৈ ফোনটো ল'ব যায় না নাই না
ধৰকচোন মন্ত্ৰটো এনেকৈ নাযায় আৰু যাম আপোনাৰ আঙুলিটো আহি আছে চাগে দাদাই কি কৰি আছে এবাৰ ফোন কৰোঁ কিবা হয় না নাই আৰু আমাৰ সোমাই আছে একদম গাড়ী লৈছে একদম গাড়ীৰ ভিতৰতে সোমাই যায় মোৰ লগত আছে আমাৰ কিংকজ চৌধুৰী য়েছ ছাৰ ব্ৰাদাৰ Yes, brother. আৰ ইউ হেপী Yes, sure. আৰু ধ্ৰুৱতে কলিতা ফুড ডিপাৰ্টমেণ্ট Yes. আৰু আমাৰ ড্ৰাইভাৰ ফুড ডিপাৰ্টমেণ্ট ডিম্পু ড্ৰাইভাৰ সি মানে গাড়ীখন হেৰি কৰি আছে তো এতিয়া আমাৰ ক'ত হ'ব নেক্সট ডেষ্টিনেশ্যন We are next destination is Kollam, but before we get Kollam, Okay. We will reach a hill station. Hill There station, will be okay. very good location. Okay, okay. We can we make can videos. click some photos for memory. Yeah, sure. Exactly. Now your videos views is also good. Yes, my videos become viral. Viral, yeah, Almost it got 10,000 views. এনে কলাং নেকি No, also I am very happy today. Why? Because my new channel crossed 1,100 Wow, subscribers. congratulations to Kinkos Chaudhary. Thank you, sir. কিন্তু ছাৰ এতিয়া আমি গৈ আছোঁ অলপ তাতে কেৰেলাত ৰিল চিল বনাম মোৰ ইনষ্টাগ্ৰাম আই ডি BIIDYUT ডিছক্ৰিপশ্যনত লিংক থাকিব ফ'ল' কৰি দিব মেছেজ কৰিব প্ৰথম গাড়ীখন চাই লওঁ আৰু বিদ্যুৎ নাম Yes, sir. Finally, দৰাৰ ভাইকে আমাক নিবা আহিছি নিবা আহিছে, আৰু ৰাস্তাত মই লগ এটা পালোঁ আৰু। মই ইয়াৰ লগত এটা চেলেঞ্জ কৰিছোঁ যে ই মানে ঘৰত যোৱাৰ পাছত ভিডিঅ' আৰু নেদা মই দিম ছাৰ এইবাৰ মই চেলেঞ্জ দিম ছাৰ চেলেঞ্জ দিম ছাৰ 5,000 টকা চেলেঞ্জ ঠিক আছে ছাৰ নহ'লে নেকি দিবা ছাৰ পাৰিম নেকি ছাৰ নহ'লে নেকি বিশ্বাস নাই মানে কণ্টেণ্ট কি বনাব আপুনি ঘৰত যায় ঘৰত নৰ্মেল মোৰতো মানুহকে চাব বিচাৰে ন মই বিচাৰোঁ ব্ৰাদাৰে আমাৰ একদম ভাল ভাল ভিডিঅ' দিয়ক থেংক ইউ ছাৰ আপোনালোকে মুখখন যে অলপ ফেচটো প্ৰব্লেম থাকে লাগে কিবা হৈছে ছাৰ কাৰ আপোনাৰ মোৰ গাটো অলপ মাথাটো ঘূৰে কিহৰ কাৰণে এই মোচন চিকনেছ মছলা চিকনেছটো কিহৰ কাৰণে হয় সেইটো আপোনাৰ পাহাৰৰ কাৰণে হয় অকল পাহাৰত হয় ন নাপালে ছাৰ আমি অলপ বেলেগ ফালে দি আহিলোঁ যে আমি অলপ বেলেগ ফালে দি আহিলোঁ যে কিবা বক্স আৰু হয় ছাৰ আপুনি আহিবনে এতিয়া আহক ছাৰ ৱেইট ৱেইট হয় ছাৰ আহক হেল্ল' হেল্ল' ব্ৰাদাৰ হেল্ল' অঁ আহিছেনে আপোনালোকে পোৱাই নাই তেলে কি পালোঁ আমি ৰিজৰ্টত তো বঢ়িয়াকৈ আমাক এইটো ৰিজৰ্ট মানে ৰুম দিছে আৰু তো আমাৰ লগত এতিয়া এজন মানুহ আছে মানুহজনক চিনি পাই দিছ ইজ আৱাৰ কিংকজ চৌধুৰী ব্ৰাদাৰৰ ৰিলবিলাক মানে বহুত বেছি ভাইৰেল হৈ আছে দাদা কি ক'ব এই ক্ষেত্ৰত আপুনি কি ক'ম আৰু জীৱনৰ ফাৰ্ষ্ট ৰিল আছিল মোৰ ব্ৰাদাৰ ফাৰ্ষ্ট ৰিল বৰ্তমানতো লাখ একোৱে নহয় নেকি আপোনাৰ কাৰণে ভিউজ নহয় নহয় গম নাপাওঁ আৰু এইটোতো এইটো চলি মানে আছে বৰ্তমান ঘূৰিব আৰু আপুনি যিমান পাৰে আৰু ৰিল চিল বনাবৰ কাৰণে ৰিল চিজ বনাব সেনেকে নুঘূৰো মই অ। সেইটোতো আৰু মোৰ পেচন নহয় নহয় আজি তোমাৰ লগত আহিছোঁ কাৰণে এইটো কৈছি মানে এই বস্তুটো যেনে আপুনি আৰু আগবাঢ়িব যোৱা কিবা ইচ্ছা এইটো পিছত দেখা যাব আৰু অলপ মন গৈছে আৰু মানে নাই 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 অলপমান brother। নাই ব্ৰাদাৰ অলপমান। নাই ব্ৰ নাই তো ব্ৰাদাৰৰ মই সেই ইনষ্টা লিংকটো ডিছক্ৰিপশ্যনত দি দিম ব্ৰাদাৰক মেছেজ কৰিব ফ'ল' কৰিব কিংকজ চৌধুৰীটো থাকবই ইয়াতো প্ৰয়োজনে নাই পাগলা নেকি কোনে You are the Lord. পাগলা নেকি মোক প্ৰমোচন নেক্সট ব্লগাৰ ছাৰ অসমৰ মই হ'ব গৈ ছাৰ মোৰ DIIIMPU আপোনালোকে আৰু মোৰ কিংকজ চৌধুৰী ব্ৰাদাৰটো যিটো ব্ৰাদাৰ যিটো ব্ৰাদাৰ Don't need to promote. নামটো কিবা বেলেগ আছিল দেখোন আপোনাৰ নাই নাই চেঞ্জ কৰিছোঁ না এতিয়া সেইটো কি যিটো ব্ৰাদাৰ বুলি দিছে যিটো ব্ৰাদাৰ আহিছে এতিয়া আচ্ছা আচ্ছা Don't need to promote. কেনেকুৱা লাগিছে Thank you so much for your love and support. Thank you. It means a lot for me. ব্ৰাদাৰ অ ব্ৰাদাৰ এনিথিং প্ৰব্লেম No problem. এইখন কেলা শুব ওলাইছোঁ তোমালোকে দেখি কিয় হ'ব ওলাইছে ব্ৰাদাৰ আপুনি ইমান মৰম লগা মানুহটো ৰাতি যদি শুই দিয়ে ব্ৰাদাৰ no it's not হোৱাট ইজ দিছ বিহেভিয়াৰ ব্ৰাদাৰ no what kind of nonsense yaar কি সেৱা যায় আছে অসমীয়া নেকি? নহয় ভিডিঅ' কলত ইংলিছ Yes, sir. We'll only brother and me talking in English. From student. Please tell আপোনাৰে বিয়াত আহিছোঁ আমি থেংক ইউ ছ' মাছ অহাৰ কাৰণে এতিয়া আমি তিনিটা মানুহ ইয়াতে থাকিম ধুনীয়াকৈ আৰামত মানে এইটো লেংগুৱেজ আমাৰ ভিডিঅ'ত নচলে তিৰিকা আমি আছো আজি আৰামত আছো ধুনীয়াকৈ ইয়াত কি কি ব্ৰাদাৰ আপুনি তলত হ'ব নেকি হয় এই আছে আমাৰ ধ্ৰুৱদীপ শইকীয়া কৈ দে তোমাৰ বিষয়ে কিবা এটা তুমি কি কাম কৰা
তই কি কাম মই কৰ এনেই আৰু মৰি যাবা নেকি তুই আচ্ছা মোৰ মোবাইলটো ভৰাই থলে যে আপলোড নকৰিল যে ভিডিঅ'টো সেনেকে থৈ দিলে যে কি কৰিব চৌধুৰী আৰু মই আছো আমাৰ ধূপদীপে এতিয়ালৈকে উঠা নাই তো আমি এতিয়া লিপষ্টিক লৈ কিনে সেই কৰিম কলগেটত দিব লিপষ্টিকো দি দিম আমাৰ মানে এইবিলাক কৰি ভাল লাগে না জপিয়াই দিম না বিদ্যুতে শিকাই দিব একো বেয়া কথা নাই মই কৰিম লাগিলে বিদ্যুতে শিকাই দিব প্লিজ কৰক একবাৰ মই চাই লওঁ তুমি একবাৰ বস্তুটো বেয়া লাগে দাদা ভাল লাগে প্লিজ মোক বেয়া লাগে প্লিজ এবাৰ স্যাৰ এবাৰ বিদ্যুৎ শিকাই দি একেলগে কৰিব তুমি শিকাই দিয়া একবাৰ ঠিক আছে ঠিক আছে এবাৰ শিকাই কেমেৰা মই দি আছো কেমেৰা নহ'ল একো নাই লাষ্ট কৰিব নালাগে না এইটো দি এইটো লেন্স আপোনাৰ পৰা শিকিব লাগিব মানে ঠিক আছে লওক এবাৰ মই কৰিব লাগিব তই আপুনি আহক এফালে আহক মই নৰো বেয়া পাওঁ চাম একবাৰ তুমি ব্ৰাদাৰ চেণ্ডেলে খুলি গৈছে মানে প্ৰথমতে হাত দুখন এনেকে ধৰক খালি যাওক বেয়া পাম মই ৰিল বনাই নিদো আৰু পাগলা নেকি কি কথা আহকচোন তুমি একবাৰ কৰাচোন মই চাম। দিয়ক ছাৰ আপুনি দিব লাগিব এইটো লিপষ্টিক লৈছো কলগেট লৈছো ইমান সৰু চলি ইমান সোমাই থাকে এইটো কিবা ওপৰত উৰি আছে যে মই এইবিলাক নকৰোঁ কিয় ব্ৰাদাৰ মই জীৱনত ৰিক্স ল'ব টান পাওঁ কিয় ল'ম যদি মোক টাৰ্ম ইঞ্চুৰেঞ্চ এটা কৰি দিয়ে যে ঘৰৰ মানুহ ইমান পইচা পাব তেতিয়া কৰিম আপোনাৰ টাৰ্ম ইঞ্চুৰেঞ্চ কৰা নাই নেকি এনে কৰা নাই কৰিমে মই এতিয়া তো উই আৰ ৰেডি ফৰ বিয়া কি ক'ব দাদা মই আৰু মাৰা নাই যে আপুনি মাৰিম ব্ৰাদাৰ মোৰ বুকুখন বিষাইছে ব্ৰাদাৰ ব্ৰাদাৰ থেংক ইউ ছ' হিজ মাছ লাইক এ দৰা বে কি হেণ্ডসাম মানে আমাৰ এই গোটেই গ্ৰুপটোৰ ভিতৰত আপুনি ড্ৰেছ আপে কৈ দিব মানুহৰ পৰিচয় কৰিছে আপুনি চাওক ব্ৰাদাৰ ইজ অলৱেজ অন ফায়াৰ আপুনি চাওক কি ফিটত থাকে মোক দেখাই দিয়ক ব্ৰাদাৰ কিবা কয় কি আছে ব্ৰাদাৰে এই কাপোৰযোৰ অনা নাছিল ব্ৰাদাৰে যেতিয়া ভিউজ বিলাক দেখিলে মানুহে ব্ৰাদাৰক আঁকোৱালি লৈছে ব্ৰাদাৰে কৈছে নহ'ব মই ভাল পিন্ধিব লাগিব আৰু ব্ৰাদাৰে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিলে এই কাপোৰযোৰ আজি ৰাতিপুৱা ইমান কুইক আহি পালে এনে মোৰ লুকটো চিম্পল সবে চিম্পলে ড্ৰ হৈ গৈছে বাট আমাৰ দিস ইজ থবদি হি ইজ এ জেনজি বয় ন বাট আমাৰ দৰাৰ মানে কইনাৰ মানে দাদাক মানে ইমান ভালকে লুকছত সেই আহিছে। কথা নাই লুকছত আহা নাই অঁ বলক তে আমি যাওঁ এতিয়া বিয়াত কি কৈছা বলক বলক ব্ৰাদাৰ Selfie scavenger game. Okay, selfie scavenger game. So I will give some clues. Like you have to go and take a picture with something, or you have to come back after that. So who will be coming first? They can take the seats. Okay. So who are coming late? The last one will be actually out. Okay. Understand? But മനസ്സിലായോ? Selfie scavenger. ഒരാളുണ്ട്. ഒരാൾ കൂടെ with your share. Game in the পুচাপ খেলা আমাৰ ব্ৰাদাৰ যাব ব্ৰাদাৰ অসমৰ ব্ৰাদাৰ
আৰু লাষ্ট আৰু ফাইনেল ভাই মোৰ ওপৰত আশা আছে ৰয়াল অসম Go outside. After that, take a selfie with a two-wheeler and come back. এখন আছে ফটো এখন আছে চেয়াৰ বাইকৰ লগত ফটো উঠিব দিছে বাইকৰ লগত ফটো উঠি যোনে দৌৰি আহিব পাৰে কামান ধ্ৰুৱ কামান ধ্ৰুৱ অ' ব্ৰাদাৰ আপুনি ডান্সটো কৰি দিয়কচোন এবাৰ প্লিজ ব্ৰাদাৰৰ তাতে যোনটো মেছেজ আহি আছে পাগলা হৈ যাব ব্ৰাদাৰে চাবই জনা নাই বে ব্ৰাদাৰ দেখকচোন এইটো ব্ৰাদাৰৰ একাউণ্ট চব ইয়াতে ৰিকুৱেষ্টত হেল্ল' ব্ৰাদাৰ ফলো বেক টু দিয়া আপুনি হেণ্ডসাম হয় অ' মাই গড ব্ৰাদাৰ কিবা অনুভৱ আপোনাৰ অনুভৱটো কওকচোন এই হাঁহিটোতে মানে গোটেই অসমবাসী পাগল হৈছে গম পানে ব্ৰাদাৰ আপুনি এই হাঁহিটোতে ব্ৰাদাৰৰ অসমবাসী পাগল ব্ৰাদাৰ ডান্সটো কৰিব লাগিব মই এবাৰ ডেন্স একবাৰ এবাৰ ষ্টেপটো ব্ৰাদাৰ একবাৰ জঁপিয়াই দিব